তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেডি ব্লগছ। তো গাইজ আজি আহিছোঁ গুৱাহাটীত মাছ খোৱাত এখন বডি বিল্ডিং কম্পিটিশ্যন আছে। তো তাত যাম চাম কেনেকুৱা হয়, তো আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। এতিয়া বডি বিল্ডিং কম্পিটিশ্যন আৰম্ভ হ'ব। তো এতিয়া বহি আছোঁ মানে VIP চিটত পিছফাল দিয়ে গাইছ, আগত একদম কেমেৰা কৰাৰ কাৰণে। তো গাইছ এতিয়া আৰম্ভ হ'ব। তো দেখুৱাইছোঁ চাই থাকক। শ্ৰদ্ধেয় ৰাইজ, আজি আমি 34 বছৰ 34 ইয়াৰ্ছৰ শৰাইঘাটী প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমাৰ মাজত আজি উপস্থিত আছে মুখ্য অতিথি শ্ৰী গীতাৰ্থ গোস্বামী ডাঙৰীয়া। তেখেতক আমি ৱেলকাম জনাইছোঁ। SLIC মেম্বাৰ ছেক্ৰেটাৰী তেখেতে, আৰু তেখেতে অসমৰ স্পৰ্টছ আৰু ইউথৰ কাৰণে যথেষ্টখিনি কাম কৰি আছে। সেয়েহে আজি আমাৰ এই খেলখন পুৰণি এখন অসমৰ খেল, যিখন খেলক আমি অতি কষ্টেৰে ধৰি ৰাখিছোঁ, আৰু এই খেলখনত আজি তেখেতে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। তেখেতক আমি আছাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি প্ৰথমতে আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ প্ৰতিযোগিতাৰ। আমাৰ যিসকল প্ৰতিযোগী আছে সেইসকলৰ আজি পাব্লিকৰ মাজেদি এটা মাছ পাছ হয়, সেইটো দি আমি আৰম্ভ কৰোঁ। আৰু সেইটো আমাৰ ইতিমধ্যে আমাৰ প্লেয়াৰসকল সাজু হৈছে। আমি আৰম্ভ কৰি দিম। মই বসন্ত দাস ডাঙৰীয়া, আমাৰ ছিনিয়ৰ অৰ্গেনাইজাৰ বডি বিল্ডিং এণ্ড ৱেইট লিফটিং, তেখেতক মই লিড ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। লগত থাকিব মনোজ বড়ো, ষ্টেজ মাৰ্চাল। শৰাইঘাটীৰ মঞ্চত আমাৰ প্ৰতিযোগীসকল, আমাৰ ইয়াত 3টা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মহিলাসকলৰ কাৰণে মিছ শৰাইঘাট, তাৰপিছত আছে আমাৰ মিষ্টাৰ শৰাইঘাট আছাম, আৰু আমাৰ আটাইতকৈ যিটো বিগেষ্ট বডি বিল্ডিং কম্পিটিশ্যন সেইটো হৈছে মিষ্টাৰ শৰাইঘাট। আমাৰ এই 3টা ইভেণ্টৰ কাৰণে আজি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিযোগিতাখনি শুভ উদ্বোধনী কৰাৰ বাবে আজি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ গীতাৰ্থ গোস্বামী ডাঙৰীয়াক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক আদৰি আনিব ঋষি আগত।
এয়া আমাৰ মাজত শ্ৰদ্ধাৰ পিতাৰ্থ গোস্বামী ডাঙৰীয়া তেখেতে অসমৰ ক্ৰীড়া জগতৰ কাৰণে বহুতখিনি চিন্তা চৰ্চা কৰি আছে বহুত পদক্ষেপ লৈ আছে আমি তেখেতক আজি আমাৰ মাজত পাইছোঁ আৰু তেখেতক আজি এই প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে মই মঞ্চলৈ মাতিছোঁ আমাৰ ৰেছপেক্টেড চেতন পাথাৰেজী প্লিজ কাম অন দ্য ডাইচ শ্ৰী চেতন পাথাৰে ছাৰ the proud General Secretary of World Bodybuilders and Fitness Association. Now, I request Hiral ma'am, Hiral Seth, the proud General Secretary of Indian Bodybuilders Federation. মহিলা এগৰাকী বডি বিল্ডিং এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰীটো আমাৰ বহুতেই গৌৰৱৰ কথা আজি আমাৰ কিমান মহিলা খেলুৱৈ আজি ইয়াত উপস্থিত হৈছে আমি মহিলাক সন্মান কৰিব শিকিব লাগে আৰু সেই মহিলাগৰাকী আজি বডি বিল্ডিঙৰ লিডাৰশ্বিপ লৈ I request Mr. Rishi Upadhyay, Vice President of Assam Bodybuilders and Fitness Association, to felicitate Susan ma'am. বাকী IBBFৰ আমাৰ ৰেফাৰিজ আছে কিন্তু তেখেতসকলৰ তত্ত্বাৱধানতে আজি খেলখন অনুষ্ঠিত Moments later. বিহুরে তলিতে এ ধুলে গিরগিরালে ও নাচনি কেনি এয়া হই রঙিলি আহৈ ভূমি এ বিহু নাচিব ৰে কলিয়া ডাঙৰে কান্দে হুৰে হুৰাই কান্দে হুৰে হুৰাই কান্দে হুৰে হুৰাই আলুৱাৰে মুখলৈ আলুৱাৰে মুখলৈ চাই গৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই গৰু চৰাই চৰাই বয়স মোৰ ভটিয়া বয়স মোৰ ভটিয়া মাহৰ ফুলা বতৰত নাহৰ ফুলা বতৰত মাজনী A few moments later.
IBF নেশ্যনেল চেম্পিয়নশ্বিপত এই চাৰিগৰাকী প্ৰতিযোগী খুব সুন্দৰ খেল প্ৰদৰ্শন কৰি তেখেতসকলে মেডেল পাবলৈ সক্ষম হৈছিলে। আমাৰ মাজত আছে ৰথমব মধ্যপ্ৰদেশত অনুষ্ঠিত হৈছিলে। এইটো 4th and 5th মাৰ্চ 2023 ৰথমব মধ্যপ্ৰদেশত হৈছিল ছাৰ। গতিকে তাতে সেইসকল প্ৰতিযোগী আমাৰ এইটো চাওক কমেণ্ট বডি বিল্ডাৰ দেখাই দিয়ক, ছবিটা বনাই বাইচেপ দেখাই দিয়ে চব। এই চাওক কমেণ্ট পাৱাৰ। এয়া হৈছে সবিতা বনিয়া। সবিতা বনিয়া তিনিবাৰ মিছ আছাম হৈছে, আছামৰ চেম্পিয়ন, আৰু এইবাৰ নেশ্যনেলত ব্ৰঞ্জ মেডেল পাইছে। আমি সবিতা বনিয়াক এটা মমেণ্টো, আৰু আমি সন্থা আমাৰ দুখীয়া সন্থা, তথাপি আমি 5,000 টকা তেওঁলোকক আমি এটা আগবঢ়াইছোঁ। সেইখিনি কিবা এটা হাত খৰচ দিছোঁ, বেয়া নাপাব দেই। এয়া সবিতা বনিয়া। পুৰস্কাৰ দিবলৈ ওলাইছোঁ এবভ 40 years মাষ্টাৰ্ছৰ অসমৰ চেম্পিয়ন, 40 বছৰৰ ওপৰৰ বডি দেই, কেইবছৰৰ ওপৰত 45 45 years ধুনীয়া বডি বনাই আছে, আৰু হ'ব, আৰু ভাল হ'ব, বুঢ়া নহওঁতো কেতিয়াও হ'ব। চাবি এয়া অৱনী দত্ত, তেওঁকো আমি সামান্য সন্মান যাচিব বিচাৰিছোঁ। মাননীয় বিদ্যাৰ্থী গোস্বামী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এটা মমেণ্ট অনুৰোধ জনাব। ছেক্ৰেটাৰী হিমাংশু কলিতা সেৱাত কৰিব। এইবাৰ আমাৰ দুগৰাকী ফিটনেছ মডেল ফিজিক এনেই মডেলিঙততো এনেই থাকে, আমাৰ এতিয়া এপছেপ চব দেখাই দিয়ে, তাৰমানে 6 পেক দেখাব, বাইচেপ দেখাব, কিবা কিবি চব মাচল দেখাই দি মডেলিং কৰে। এইটো এটা বেলেগ দেই, মানে এপছ মাচল লৈ পেলাই মডেলিং কৰে। গতিকে এইটো কি কয় স্পৰ্টছ মডেল ফিজিক। এইটো এটা খুব জনপ্ৰিয় খেল হৈছে ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যন বা ৱৰ্ল্ডত আমাৰ চবে জনা হৈছে। এই দুয়োগৰাকী কিন্তু ইণ্টাৰনেশ্যনেল প্লেয়াৰ, বৰ্ণালী বসুমতাৰী এণ্ড ছায়া বৰুৱা। বৰ্ণালী বসুমতাৰী হৈছে গুৱাহাটীত থাকে, আৰু ছায়া বৰুৱা হৈছে তেজপুৰ। তেওঁলোকে ৱৰ্ল্ড চেম্পিয়নশ্বিপ গৈছিলে মালদ্বীপছ, আৰু এছিয়ান চেম্পিয়নশ্বিপ মালদ্বীপছত, আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ থাইলেণ্ডত ছায়া বৰুৱাই কি পজিশ্যন পাইছে, পাৰ্টিচিপেট কৰিছে। আৰু বৰ্ণালী ইয়াতে পাইছে, আৰু ছায়া ইয়াতে 5th place পাইছিল, ইণ্টাৰনেশ্যনেল 5th place পাইছিল এছিয়ান চেম্পিয়নশ্বিপত। গতিকে এইবাৰ মই ছায়া বৰুৱাক এটা মমেণ্ট প্ৰদান কৰাৰ বাবে মই মাননীয় গোস্বামী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। হিমাংশু কলিতা ছেক্ৰেটাৰী। এইবাৰ আমাৰ আৰু এগৰাকী হিৰইন আছে, এইটো হৈছে বৰ্ণালী বসুমতাৰী। কিন্তু চিৰিয়েলো কৰে দেই, চিৰিয়েল কৰে ন ক'ৰবাত, অসমীয়া চিৰিয়েলো কৰিছে আৰু ইয়াৰ হাজবেণ্ড তেওঁ আমাৰ লগতে আছে ফিটনেছত, লগতে তেওঁ এইবিলাকত জড়িত হৈছে। বৰ্ণালী বসুমতাৰী চিলভাৰ মেডেল উইনাৰ ইন নেশ্যনেল ওমেন স্পৰ্টছ মডেল ফিজিক্স চেম্পিয়নশ্বিপ। তেখেতক মই মমেণ্টৰ অনুৰোধ জনাইছোঁ। মই আছাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ মাননীয় ৱৰ্কিং প্ৰেচিডেণ্ট পংকজ বৰা ডাঙৰীয়াক মই কেছ আৰ্টটো দিবলৈ অনুৰোধ জনাইছোঁ। A few moments later. Please step 1, Mr. Durlab, trunk number 180, Mr. Avni Datta, 182, Mr. Sujit Bora, 184, 185, Mr. Kusha Jyoti Gogai, 186, Mr. Prakash Pradhan, 187, Mr. Nabji Das, 188, Hirak Jyoti Gogai, 189, Mr. Rahul Seth. Pose number 1, front double bicep. Flex together. Flex. Relax. Pose number 3, side chest. Together. Flex. Relax. Relax and pose number 7, abdomen with your thigh muscles. Okay, relax. Relax, one front double bicep. Flex again.
Relax. Pose number 3, side chest. Relax. Pose number 4, back double biceps with one calf raise. And pose number 7, abdomen with thigh muscle. Okay, relax. And run number 189. Okay, remaining athletes, thank you for participating. Better luck next time. Thank you. Judges give ranking. 7 compulsory poses. Pose number 1, front double bicep. Flex together. Relax. Front leg spread. Flex. Relax. Pose number 4, back double biceps. Relax. Back leg spread with one calf raise. Relax. Run number 189 and run number 187. There's a comparison from judge number 5. 4 poses. Pose number 1, front double bicep together. Flex. Relax. Side chest. Relax. Back double bicep. Relax. And pose number 7, abdomen with thigh muscles. Just select anyone. Center of the stage. Okay. Enough. Okay. Pose number 1. Flex. Front double biceps. Relax. Pose number 3. Side chest. Pose number 4, back double biceps. And pose number 7, abdomen with thigh muscle. Relax. Judges select anyone. Front double bicep. Flex. Relax. Side chest. Relax. Back double biceps. Pose number 7, abdomen with thighs.
Sujeet Boro. Thank you. Thank you. Congratulations. And the bronze. Thank you so much. And the second place goes to 9 Rahul Singh. Thank you. And the first place goes to number 186, Mr. Prakash Pradhan. গাইস ৰাতি বডি বিল্ডিং কম্পিটিশন চাইলো মানে জীৱনত প্ৰথমবাৰৰ বাবে চাইছো মানে আগতে চাই পোৱা নাছিলো মানে গাইস খেলাখন চাই মানে খুবেই ভাল লাগিছে আৰু মানে খুব সুন্দৰকৈ খেলখন চলাই নিছে তাত যি সকল মানে কমিটিৰ মেম্বাৰ মানে আছে আৰু বাকি ৰেফাৰী খুব ধুনীয়াকৈ হৈছে খেলাখন চাই ভাল লাগিছে আৰু ভৱিষ্যতে এনেকুৱা খেলা চাবা মন আছে আৰু মোৰো আৰু মানে গাইস খেলা তাত তিনিখন হৈছিল মানে পুৰুষৰ দুখন হৈছিল মহিলাৰ এখন তো মানে এই ভিডিওটোত মানে মই পুৰুষৰ এখনে দিছো আৰু বাকি নেক্সট দুটা ভিডিও কৰি দিম তাৰমানে নহলে ভিডিওটো বহুত লম্বা হৈ যাব অলৰেডি বহুত দীঘল হৈছে এখন দেখুৱাইছো তাতে মানে যি মানে আছিল আৰু প্ৰথমৰ পৰা গোটেইখিনি দেখুৱাইছো তো আৰু নেক্সট সেই দুটা ভিডিও দিম দেৰিকৈ দি থাকিম অলপ আপোনালোকেও চাব মানে ভাল পাব নহলে একেলে লেথেৰি দিলে তাৰ মানে একে ভিডিও দি থাকে তো চাব বেয়া পাব মাজতে কিবা বেলেগ ভিডিও দিম তো হেনেকে দিম আৰু বাকি মহিলাসকলৰ আৰু পুৰুষসকলৰ বেলেগ এখন সেই দুখন দুটা বেলেগ ভিডিও দি দিম অতি সোনকালে দি আছো তো যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যি সকলে চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় অসম